চিকাৰ যে কৰিম বুলি কৈছিলো সেইফালে দৌৰিব লগা হৈছে জংগলৰ মাজে মাজে গৈ আছো এনেকে বাপৰে বাবা আৰু লগত আছে নাইজেৰিয়ান মানুহ আমাৰ আটলান্টিক মহাসাগৰ আহি পালো জাপানিজ তেল দিছো মাছক আহিবই লাগিব এবাৰ নমস্কাৰ বন্ধুসকল ওয়েলকাম ব্যাক টু আवर চেনেল হেল্ল নমস্কাৰ কেনে খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোকৰ খবৰ বহুত বেছি ভাল ৰাতিপুৱাই আজি শিকাৰত গৈ আছো শিকাৰৰ সম্ভেদ পালো আটলান্টিক মহাসাগৰলৈ গৈছো শিকাৰ কৰিবলৈ বহুত বেছি ভাল লাগিব ভিডিঅ'টো আপোনালোকে চাব আৰু লগতে ৰাতিপুৱাই ৱেগনাৰ এখন বুক কৰিলো ৱেগনাৰখনত এতিয়া গৈ আছো শিকাৰলৈ বহুত মজা লাগিব বহুত বেছি ইন্টাৰেষ্টিং হ'ব কাৰণ মানে এটা বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ কৰিব গৈছে একদম চুলা তুলাই পেলাই কেৰিবিয়ান ৱেষ্ট ইণ্ডিজৰ চুলা পিন্ধি লৈছো লগত এটো শিকাৰী আছে আৰু এটা মেইন শিকাৰী আছে তেওঁকো লগ শিকাৰীৰো বাপ আছে শিকাৰীটো আছে ইয়াৰো বাপ আছে মানে তেওঁক লগ ধৰি কিনে কেটেলা পহু শিকাৰ কৰিবলৈ গৈছো বলক এতিয়া যাওঁ ৰাতিপুৱাই একদম ইয়াৰে পৰিৱেশ জয় হিন্দ ভাৰত মাতা কি জয় বুলি কৈ এইটো বাহ জাহাজ চলাই দিলো লগতে পিছপিনে যে দেখা পালে ডাইনাছৰ বিলাক আহি আছে আৰু এতিয়া গৈ আছো আমি পুৰা ধুনীয়াকে ৰাতিপুৱাই আটলান্টিক মহাসাগৰৰ পিনে আগত গৈ আছে নাইজেৰিয়াৰ মানুহ এইবিলাক নাইজেৰিয়াৰ মানুহ বাইকত গৈ আছে বলক যাই আছো বাহ আৰু ইয়াৰ লগতে আপোনালোকে ক'ৰ পৰা মোৰ ভিডিঅ'বিলাক চাই আছে কমেণ্ট কৰি ক'বলৈ নাপাহৰিব আৰু লগতে এই ভিডিঅ'টো যদি আপোনালোকে লাইক কৰে তেতিয়াহ'লে যিবোৰ ছিংগুল আছে সেইবিলাকে অনতি পলমে ছোৱালী পাই যাব মানে মিংগুল হৈ যাব বিশ্বাসৰ আন এটা নাম যিহেতু ভাৰ্গৱ হয় সেইকাৰণে আপোনালোকে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মই যিমানখিনি পাৰোঁ নতুন মানে ভিডিঅ'বিলাক দিবলৈ ইণ্টাৰেষ্টিং বনাবলৈ চেষ্টা কৰি যাম তো বহুত বেছি ধন্যবাদ জংগলৰ মাজে মাজে গৈ আছোঁ এনেকৈ বাপৰে বাবা আৰু লগত আছে নাইজেৰিয়ান মানুহ ইস কি জংগল কি জায়গাত যাই আছো বাপরে বাপ হাগালেণ্ড নেকি এইটো হৰি ৰাম জগন্নাথ প্ৰভু বিষ্ণু নপৰিলে ইয়াতে গৈ থাকা ইস এইবিলাকৰ মাজে মাজে গৈ আছো চিকাৰ যে কৰিম বুলি কৈছিলো সেইফালে দৌৰিব লগা হৈছে আৰু আজি বহুত বেছি ভাল লাগিব ভিডিঅ'টো সেইফালে আছে নাইজেৰিয়াৰ মানুহ ৰাতিপুৱাই একদম মজা লাগিব আজি আটলান্টিক মহাসাগৰৰ পিনে আৰু লগতে এটা বস্তু দেখাই আছো টুকুৰা চৰাই ৱাও ফাইনেলি আমাৰ আটলান্টিক মহাসাগৰ আহি পালো বহুত মাছ আছে ইয়াতে বহুত মাছ আছে আপোনালোকক দেখাই আছো মানে মাছ মাৰিবলৈ আহিলো ইপিনে বৰশী এইটো কি বৰশী হয় ইলেক্ট্ৰনিক বৰশী নেকি এইটো ইলেক্ট্ৰনিক বৰশী এইটো বৰশীৰে ফাৰ্ষ্ট টাইম আৰু এইবিলাক কি কেঁচু ইমান এইবিলাক জাগাত ক'ত পালে মন্দিৰ দা অনা হৈছে পাকিস্তানৰ পৰা এইটো ঘৰতে কেঁচু বনাই নে কি এইবিলাক বাপৰে বাবা আজিকালি গাঁৱতে নাপায় কেঁচু এইবিলাক কেঁচু ইয়াতে ঘৰত বনাই থৈছে কেঁচু ঘৰত উৎপাদন কৰিছে আৰু ছাৰ ये भैया है नाइजीरिया का है ये भी बहुत माछ मारता है माछ मार के इतना हुआ तो अभी এতিয়া মাছ মাৰিম বহুত বেছি ভাল লাগিব মানে মাছ মাৰিয়ে পোৱা নাই জীৱনত তাৰপিছত আহি হায়দৰাবাদত মাছ মাৰিব চাওক কেনেকুৱা হাৰি আছে মাছে বহুত বেছি মজা হ'ব আজি ভিডিঅ'টো মানে এক্সপিৰিয়েঞ্চ হ'ব মাছ ধৰিব পাৰো নে নাজানো বাট মানে ভাল লাগিব মানে ধৰি আৰু লোকেশ্যনটো চাব পাৰে বহুত বেছি মজা গোটেই ইনষ্ট্ৰুমেণ্ট এইবিলাক কটাৰ মানে কোনটো কটা ক'ত লগাব লাগে এনেকুৱা লাগিছে সাগৰত মাছ মাৰিব যাব নেকি আপুনি দুদিনমান পিছত ঠিক নাই এইবিলাক ডাঙৰ সৰু মাছৰ কাৰণে সৰু ডাঙৰ মাছৰ কাৰণে ডাঙৰ এইবিলাক সেইটো ধৰিলো মই মাছ একদম পুৰা মজা কেনেকুৱা ধৰিছো কওক আৰু এডালেৰে ধৰিছো ইয়েছ সাকসেসফুল এইটো গৰৈ মাছ ধৰিলো বে বহুত দাম আছে গৰৈ মাছৰ মন্দিৰদা কি কৈছা মন্দিৰদা সেই হাতিয়াৰ লৈ ব্যস্ত তলত মই হাফ বিচাৰি ফুৰিছো কি হৈছে अंकुल क्या पकड़ा अंकुल ने 2 पकड़ा है इधर है छोटा वाला पकड़ा है 2 मछली केसू
জীৱনত কৰি নোপোৱা কাম কৰি আছো হায়দৰাবাদত কেঁচুৰে বৰশী বাই আছো কি দিন পৰিল মানুহ আহে চালা পঢ়া শুনা কৰিবলৈ চাকৰি কৰিবলৈ হায়দৰাবাদত আমি আছো ইয়াতে মাছ ধৰি কেঁচু চেঁচু জীয়াই লৈছো ঘৰত হে ভগৱান হে হৰি ৰাম কেঁচু ক'ৰ পৰা অনা হৈছে কেঁচু অনা হৈছে এইটো নেদাৰলেণ্ডৰ পৰা আকৌ অৰ্ডাৰ দি আনিছে কেঁচু কেঁচু কিলো কিমান কেঁচু 1200 টকা মাছ ধৰি আছো ডান্ডা দে কোচকা হেল্ল' ছোটা মাছ हमको नहीं देखते মঞ্জিত দা সাপ ধৰি আছে মাছ ধৰাত লাগি আছে মাছ আছে কিন্তু মাছ আছে বহুত মাছ আছে সঁচাকে মাছ আছে ক'ত দেখাই নাই ক'ত গ'ল সুপাৰ পালে গৈ নেকি নাজানো ক'ত গুচি বৰশী পাইছে ক'ত গৈছে বৰশী নাজানে বোলে ফিটিং কৰি থৈ দিছো এতিয়া কি মাছ আহে ঠিক নাই আৰু ইয়াতে এবাৰ জাপানিজ তেল দিছো মাছক আহিবই লাগিব এইবাৰ আৰু একদম সেইফালে মাছ মাৰিয়ে আছে মানুহবিলাক কিন্তু মাছ আছে থাকাততো মাছ আছে এইখনত বিলখনত কিন্তু এতিয়া পোৱাটোহে কথা ইনষ্ট্ৰুমেণ্টটো মনোজদা গগৈদা গোটেইখিনিয়ে হ'ল গোটেইখিনি আছে অঁ কিন্তু এটা ডাঙৰ মাছে উঠাব পৰা নাই আপুনি সেইটোৱে উঠাব লাগিব হাফ বেং আনিছোহে বেং আনিছোহে আজি খনত মানে ইমানে মাছ আছে এইখন চাওক ভৰিখনত চাব এই চাওক নেচাৰেল দেখিছো চাওক কিমান মাছ আছে এইটো বিলত মেনিকুৰ পেডিকুৰ ফ্ৰীতে ফকতীয়াতে কৰি দিছো অজয় পইচা এটা দি দিবি মোক মনজিত দাকে দিব লগা পইচা এইটো চাওক কিমান মাছ পিলপিলাই আছে টকা নহয় বহুত ডাঙৰ মাছ আছে আগলে মানে কিন্তু এতিয়া অহা নাই আমাৰ তাত অহা নাই আৰু আহিব আমাৰ তাতো এদিন আহিব কিন্তু এইটো চাওক মোৰ ভৰিলে আহিছে না ভৰিলে আহিছেতো মুখলৈ আহিব লাগিব কুকুৰা চৰাইৰ বাহ ৱাহ কি ধুনীয়াকৈ সাজিছে অসমতে এইবিলাক দেখা নোপোৱা হৈছে আজিকালি আমাৰ মাছ ধৰা হ'ল এতিয়া যোগাৰ পাতি কৰিলোঁ কেইটা মাছ পালোঁ 5টামান পালোঁ আৰু ন অজয় 5টা এইকেইটা পালোঁ মনজিত দা এতিয়া থাইলেণ্ড মাগুৰ জাপানিজ তেল চেল চব ভৰাই দিলে আৰু দাদাই এইটো কিবা খোজাই আছে বন্ধুত মাছ চাছ মাৰি আহিলোঁ মানে আৰু মনজিত দা মেইন মাছ চাছ চিকাৰী মাছ চাছ মাৰি আহিলোঁ তাৰপিছত ৰাতিপুৱাই মন্দিৰ চন্দিৰ দেখা পালোঁ আৰু লগতে এতিয়া চাহ অলপ খাই লওঁ চাহ অলপ খাই ঘৰত যাওঁ আৰু